নাথাকো এখন ঘৰত। মা দেউতাহঁতে যদি মোৰ মানুহটোকে সন্মান নকৰে মইনো থাকি কি কৰিম? মা দেউতাহঁতক ডাঙৰ যোৱাটোহে লাগে। হেৰা, বেগত কাপোৰ কানি ভৰাই ৰেডি কৰিলানে? কাপোৰ কানি ভৰাই চব হৈ গ'ল। বেগটো লোৱা, আমি গৈয়ে থাকো এতিয়াই। ব'লা ব'লা। তুমি গৈ মাহঁতক মাত লগাই থৈ আহাগৈ। মই বাৰু বাহিৰতে অকণমান ৰখিম। নালাগে দিয়া, মাত চাত নলগাওঁ। হ'ব দিয়া তেনেহ'লে, আহা। জোঁৱাই, এইবাৰ কিন্তু কেইদিনমান থাকিব লাগিব দেই ইয়াত। এদিন দুদিন থাকিয়ে ঘৰলৈ যাওঁ বুলি উৎপাত কৰিলে নহ'ব কিন্তু। হ'ব মা, এইবাৰ দুদিনমান থাকিম বুলিয়ে আহিছোঁ। পিছে জীয়েকহে থাকে নে নাথাকে সেইটো কিন্তু মই ক'ব নোৱাৰিম দেই। তাই নাথাকি ক'লৈ যাব বা? তুমি মোৰ কথা কিয় কৈছা? মইতো থাকিমেই। মই জানো তোমাক ঘৰতে কৈ অহা নাছিলো? এইবাৰ গ'লে কিন্তু দুদিনমান বেছিকে থাকিম। ছোৱালী, ভালেই বেগ চেগ লৈ ক'লৈ যাওঁ? যাওঁ দিয়া মা, মই ঘৰলৈকে যাওঁ। হয় নেকি? ঠিক আছে, হ'ব যা যা। এনেও ইয়াত তহঁতে বহুত দিনেই থাকিলি। মা, সেইকাৰণে আমি ঘৰলৈকে যাব ওলালোঁ। যা যা, ইয়াত তহঁতে পেট মোকলাবহে আহ। বা, তুমি তেনেকে কিয় কৈছা? সেইখন ঘৰত কি মই খাব নোপোৱাকে আছো নেকি? তুমি যে তেনেকেই কৈছা। কিনো ক'লোনো, যিটো হয় সেইটোহে কৈছো। ছোৱালী, তোৰ গাত লাগিছে কিয়? তাইনো নোহোৱা কথাটোনো ক'লেনে? হ'ব দিয়া মা, তোমাৰ জীয়েৰে ধনী ঘৰত পৰিল কাৰণে তুমি ডাঙৰ জীয়েৰক আৰু জোঁৱাইৰকে মৰম কৰা। আমি যাওঁ। যা যা। হেৰা, ব'লা। মা, জীয়েৰক সঁচা কথা ক'লা যে লাজ পাই গুচিয়ে গ'ল। হয় দে, খাবলৈ নোপোৱা এটালৈ বিয়া হৈছে যে, সেইকাৰণে মাহত 10 বাৰ ইয়াতে থাকেহি। ভালেই ক'লেই ওলালি অ'। আমি ঘৰলৈকে যাওঁ দেউতা। হয় নেকি? কিয়, ইয়াত থাকি আমনি লাগিল? নাই, তোমালোকৰ মৰমে আমাক আমনি লগাই দিলে। সেইকাৰণে আমি ঘৰলৈকে যাওঁ। হেৰা, ব'লা। ছোৱালী, এই জোঁৱাইৰক কবি ভাল কাম বন এটা কৰিবলৈ। নহ'লে আৰু তহঁত দুদিন পিছতে আমাৰ ঘৰলৈ আহিবি। আমিতো তহঁতক তেনেকে খুৱাই বুৱাই থাকিব নোৱাৰিম নহয়। হ'ব দেউতা, আজিয়ে লাষ্ট আহিলো আৰু নাহো নহয়। এইখন গাঁৱত আৰু কোনোদিনাই ভৰি নিদিওঁ। যা যা, খাব নোপোৱা এটালৈ গৈ লৈ পেলাই এতিয়া বৰ কথা তাই। হেৰা, মোৰ যে ইমান বেমাৰ হৈ আছে, আমাৰ জোঁৱাইকেইটাক খবৰ দিছানে নাই? নাই, খবৰ দিবলৈ ফোন মাৰিছিলো, ডাঙৰ জোঁৱাই ৰিচিভেই নকৰে। হ'ব দিয়া, কিবা চাগে কামে বনে বিজি হৈ আছে, সেইকাৰণেই ৰিচিভ কৰা নাই। আকৌ এবাৰ মাৰি চোৱাচোন। ৰ'ব, মাৰিছো। ছোৱালী, কি কৰি আছ? তোৰ দেখোন খবৰ খাতি নাইকিয়া হ'ল। নাই মা, এখেতে অকণ কাম বনত বিজি হৈ আছে যে, সেইকাৰণে খবৰ ল'ব সময় পোৱা নাই। এপাক আহিবি নেকি আমাৰ ঘৰত? দেউতাৰ গাটো দিনক দিনে বেছি বেয়া হৈ গৈছে। আহচোন নহ'লে এপাক জোঁৱাইকে লৈ। নাই মা, মই এতিয়া যাব নোৱাৰিম নহয়। কিয় ছোৱালী, কিয় আহিব নোৱাৰ? মা, এতিয়া যদি আমি গুচি যাওঁ নহয়, জোঁৱাইৰ বিজনেছত লছ হৈ যাব। হয় নেকি? হ'ব দে তেনেহ'লে। মই আকৌ ভাবিছিলো তই আহিলে দেউতাক হস্পিটাললৈ লৈ যাম বুলি। নাই মা, মই এতিয়া যাব নোৱাৰিম। তুমি ভণ্টিকে আৰু সৰুজুৱাইকে মাতি পেলাই হস্পিটাললৈ লৈ যোৱা দেউতাক। হ'ব দে, সিহঁতনো ক'ত আহিব, তই যেতিয়া নাহিলি আৰু। হ'ব দিয়া মা, ঠিক আছে, মই কিবা এটা কাম কৰি আছো। মই পিছত ফোন কৰিম। হ'ব দে ছোৱালী। হেৰা, শুনিছা? মায়ে ফোন কৰিছিলে। কি ক'লেনো মায়ে? দেউতা বোলে বেমাৰ, হস্পিটালত নিব লাগে, সেইকাৰণে আমাৰ দুটাক মাতিছে। মই যাব নোৱাৰিম দেই। ইমান কামবোৰ এৰি পেলাই মই বিজনেছত লছ কৰি পেলাই তোমালোকৰ ঘৰত সোমাই থাকিলে নহ'ব নহয়। নাই দিয়া, ময়ে মানা কৰি দিলো নহয়। ভালে কৰিলা। দেউতাও যদি কিবা এটা হয় তেতিয়া যাম দিয়া। তুমি ঠিকেই কৈছা, তেতিয়াই যাম দিয়া। মাটি সম্পত্তিখিনি মোৰ নামত কৰিব লাগিব নহয়। দেউতাই অত টকা সম্পত্তি পৰি আছে, সেয়ানো কাক দিব? সেয়াতো তোমাক আৰু তোমাৰ ভনীয়াৰকে দিব। নাই, সেয়া অকল ময়ে পাব লাগিব। ভণ্টিৰ নামত মই কেতিয়াও হ'বই নিদো নহয়। তেনেকুৱা হ'লেতো ভালেই হয়। হ'লে নহয়, মই তেনেকুৱা হোৱাইহে এৰিম। মই এতিয়া ভাত উলিয়ামগৈ, তুমি আহা খাবলৈ। যোৱা। ভালেই হ'ব দে, ইহঁতৰ মাটি সম্পত্তিখিনি মই অকলেই পাম। হেৰা, আমাৰ ডাঙৰ ছোৱালীয়ে কি ক'লেনো? তাই কি আহিব নোৱাৰে? এতিয়া আহিব নোৱাৰে।
তাই যদি এতিয়া আহি যায় আমাৰ জোঁৱাই বোলে বিজনেছত লছ হৈ যাব বোলে। অঁ হ'ব দিয়া। তাই আকৌ ভনীয়েককে জোঁৱায়েককেহে মাতিবলৈ কৈছে, তাই বোলে আহিব নোৱাৰে। হয় দিয়া, তাইক ইমান মৰম কৰাৰ পিছত যদি তাইয়ে নাহিল, সৰুজনীনো ক'ত আহিব? সেইটোৱেতো ন, আমিও ডাঙৰ ভুল কৰিলোঁ দিয়ক। হেৰা, সৰুজনীকো এপাক খবৰটো দিয়া। তাইতো এনেও নাহেই চাগে। মোৰ লাজেই লাগিছে তাইলৈ ফোন কৰিবলৈ। অত দিন হ'ল ফোনেই কৰা নাই, এতিয়ানো কি বুলি ফোন কৰিম? একো নহয় দিয়া, ফোন এটা কৰা তাইলৈও। কৰিছোঁ ৰ'ব। অঁ জোঁৱাই, খবৰ ভালনে? অঁ ভালে ভালে মা, আপোনাৰ খবৰ কি? এই আছোঁ আৰু ভালে বেয়া মাজতে। বোলো বহুত দিন ফোন এটাও কৰা নাই, তাকে ফোন এটা কৰোঁচোন। অঁ ভালে কৰিলে দিয়ক। পিছে দেউতা ক'ত? অঁ দেউতাৰে গা ভাল নহয়। এই ছমাহমানেই হ'ল বিচনাত পৰি থকা। অঁ কি হৈছিলনো? আপোনালোকে খবৰ এটাও দিয়া নাই আমাক। হেৰা, কি হ'লনো? চাওঁ এফালে লৈ আহাচোন, মই কথা পাতোঁ। এই জীয়েকে কথা পাতে বোলে, লওক। অঁ দিয়া। অঁ মা, এই দেউতাৰ কি হ'লনো? এই দেউতাৰ গাটো বেছি ভাল নহয়, এপাক চাই যাবিহি। কিয়, হস্পিটাললৈ নিয়া নাই জানো? মাজে মাজে কেতিয়াবা নিওঁ, সদায় নিব নোৱাৰোঁ নহয়। এতিয়া আকৌ নিব লাগে হস্পিটাললৈ, কিন্তু নিয়া মানুহ এটাই পোৱা নাই, গম পাইছ? অঁ কিয়, বা আৰু ভিনদেউ অহা নাই? নাই, তই যোৱাৰ পিছতে সিহঁতো ঘৰলৈ গ'ল। আজিলৈকে খবৰ এটা নাই। অঁ হয় নেকি? তই পাৰিলে জোঁৱাইক এপাক লৈ আহিবি নেকি? দেউতাক হস্পিটাললৈ নিব লাগিছিল নহয় এপাক। হ'ব মা, মই কালিলৈকে গৈ আছোঁ। এতিয়া ৰাখিছোঁ। ঠিক আছে, হ'ব দে ছোৱালী। হেৰা, সৰু ছোৱালী আহিব নেকি? অঁ আহিব বোলে কালিলৈ। হয় দিয়া, আমি কিন্তু মানুহে চিনি নাপালোঁ ন? ঠিকেই কৈছে আপুনি। হেৰা, তুমি ক'লৈ যোৱা কথা কৈছা? কালিলৈ মাহঁতৰ ঘৰৰ পৰা আহিমগৈ ব'লা এপাক। দেউতাৰো বোলে অসুখ বহুত বেছি, হস্পিটাললৈও নিব লাগে। কিয়, বা আৰু ভিনদেউ অহা নাই জানো? নাই, সেইহালৈ বোলে আজিলৈকে খবৰ খাতি এটাও নাই। অঁ ইমান মৰম কৰিছিলে, আজিলৈকে খবৰ এটা লোৱা নাইনে? খবৰ এটাই লোৱা নাই বোলে। কালিলৈ তুমি এপাক গৈ আহিবাগৈ, মোৰ কাম আছে নহয়। নাই, তুমিও যাব লাগিব লগত। মই অকলে নাযাওঁ কিন্তু। অঁ এইটোহে কথাটো বেয়া হ'ল। হ'ব দিয়া, ওলাবা বাৰু, ময়ো যাম লগত। বন্ধুসকল, এই কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইবো কৰি যাব। আমাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ মাত্ৰ কেইটামানহে বাকী আছে। আৰু বন্ধুসকল, নেক্সট পাৰ্ট লাগে যদি কমেণ্ট কৰিব আপোনালোকে।